অনুগ্ৰহ কৰি আপোনালোকক জনোৱা হ'ল যে এই ভিডিঅ'টো কেৱল মনোৰঞ্জনৰ কাৰণে বনোৱা হৈছে। কোনোৱে যাতে গাত পাতি নলয়। লগতে হেডফোন নামৰ কণ্ডমটি পিন্ধি লওক, নহ'লে ক'ৰবাৰ পৰা চেণ্ডেল নতুবা কাণতলীয়া চৰাহী আপোনাৰ গালত পৰিব পাৰে, আৰু তাৰ বাবে আমি দায়ী নহয়। কেলা Hello guys, স্বাগতম জনালোঁ নতুন ইউটিউব চেনেল হলকা বাহলৈ। तेरा बाप आया। বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ নতুনটো ভিডিঅ' লৈ। আজি আমি কথা পাতিম এটা এলিয়েনৰ ওপৰত। আমাৰ অসমতে থকা এটা এলিয়েনৰ ওপৰত। এলিয়েন বুলি ক'ব নোৱাৰোঁ, এলিয়েনৰো দিমাগ আছে। এই মালকেইটাৰ খালী আৰু ইহঁতে হাগে, ঘৰত নহয়, আহি কিনে ইনষ্টাগ্ৰামত হাগে। गजब बेइज्जती है। আজি আমি দেখুৱাম তাৰে এটা বস্তুৰ ওপৰত। আৰু ছোৱালীবিলাক চকুকেইটা বন্ধ কৰি দিয়া, নহ'লে চকুকেইটা কেলা ইয়াৰ প্ৰেমত পৰি যাবি। কিন্তু চব চকু বন্ধ কৰ। আবে ব্ৰ, তোৰ মিছা কথা পচন্দ নহয়, কিন্তু তয়ে কোৱা। এই কি ক'ম মই এতিয়া, মোচাম আছে নাজানো, মোচাম মালটো দেখাত কেনে ছোৱালীবিলাক চাবি কিন্তু হা, মানে তই হাগিছে হাগ, মুখেদিকে হাগাটো মানে মুখেদি মানুহ নাহাগে নহয়, হাগ ঘৰত যা হাগ না, ইয়াতকে হাগ পাই তই। আৰু গাইছ এই ভাংটো খনাই হ'ব পাৰে, বেমাৰো হ'ব পাৰে তাৰ। মই কিন্তু ভাং খাওঁ পাইছোঁ সি কি কয় এতিয়া। আৰে মোক দেখি জ্বলাবৰ কৈছো, কেলা মই তহঁতক জ্বলাবৰ কাৰণে আহিছোঁ বে। अच्छा গাইছ ইয়াত সি কোনি জ্বলে, কেলা তোক দেখি জ্বলাই পেলাই আকৌ তোৰ নিচিনাই হ'ব, তোতকৈও বেয়া হ'ব লাগব সি। ভাব তই নিজে তো চাপৰি, আৰু চাপৰি বুলি গাইছ মই কোৱা নাই, সি নিজেই কৈছি। আৰে নেকি চুলি ৰাখিলে বোলে চাপৰি হ'ব। বাবা তই চুলি এনেকৈ ৰাখি চাপৰি হ'ব নালাগে, তই চুলি নাৰাখিও তই চাপৰিয়ে, তই তোক দেখিলি চাপৰি আনতাই। কেলা সমুদ্ৰত অলপ ময়ো ধুওঁ নেকি? ধুবি নেকি তয়ো? আহ 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 অলপ তই ধুই দি ইয়াৰ আহ, মই যাওঁ দে গাইছ, গাইছ মই যাওঁ। तेरा बाप आया। দে ভিডিঅ' প্লে কৰ। আৰে চিংগেল থাকিব পাৰোঁ, কিন্তু জেপ নবনাওঁ। যেতিয়া জেপ বনাম বুলি ক'ম ন, তেতিয়া মেলা লাগি যাব বে কেলা। কি কৈছ? যেতিয়া জেপ বনাম বুলি ক'ম ন, তেতিয়া মেলা লাগি যাব বে কেলা। কেলা কুলিপাৰা আমটো হেন দেখি পায়, সি আৰু আপি মেলা পাতে। নহয় কেলা, ভুলটো মোৰেই, মানে ছোৱালীবিলাকো ইহঁতৰহে পতে, নহ'লে মইনো ইমান দিন ছিংগল থাকোঁনে। আৰু আপিবিলাকো আকৌ কৈছোঁ শুনা, মানে ইয়াৰ মাত্ৰ চুলিখিনিহে দীঘল, বাকী মোৰ নিচিনা নহয় আকৌ। ৰ মানে আমাৰ পাকঘৰটো বহুত লেতেৰা হৈ আছে, তুমি বাবা আহিব পাৰিবা নেকি আমাৰ তাতে? অলপ দিলা হয় ভাল লাগিল হয় মোৰো। तुम्हें पता है आज तक इंडिया में किसी हीरोइन को ऑस्कर क्यों नहीं मिला? क्योंकि मेरी एक्स ने फिल्मों में ट्राई नहीं किया। কেলা MC ষ্টেণ্ড কি নাযায় অলাত, বেলেগটোতো একো তোৰ দ্বাৰা নহয়, লিপচিংটোতো ভালকে কৰ। আৰে কেলা আমি হ'ব পাৰোঁ ছিংগল, কিন্তু কাৰো দম নাই বে কেলা, আমাক কৰি ল'ব দবল, সেইখিনি ক'লো বে। কেলা এই দুটা আকৌ কি দেখা পালো? সমুজ্জল এই দুডাল যাব পাইছো, লৈ আহি লেট্ৰিনো চাফা হ'ব আৰু কিটচেনো চাফা হ'ব। এক ছেকেণ্ড, মানে ইহঁতক এটা কথা পাতি থাকোঁতে মোৰ এখন বাহিৰা বহি কথা মনত পৰিল। বাহিৰা বহি মানে মই ইয়াৰ কথা ক'ব বিচাৰিছোঁ, মানে বাহিৰা বহি বুলি মই এই কাৰণে ক'লোঁ, আমি সৰুতে লিখিছিলোঁ বা এক্সট্ৰাকৈ বহি কিনি লৈছিলোঁ, তাত মই যি ইচ্ছা মই তাত যি টি তাতে লিখিছিলোঁ। ই কিন্তু নিজৰ গাৰটোকে বাহিৰা বহি বনাই লৈছে। কিন্তু টেনশ্যনহে এটা হৈছে, পঢ়াত মই যিহে গাধা। গাইছ ই মিছা কথা কৈছে, মানে ইয়াৰ মেইন প্ৰব্লেম পঢ়াত নহয়, ইয়াতহে। কি বা হ'ল গমেই নাপাৰোঁ, মানে ইমান মাৰো হ'লেও নোলায়। মাৰি মোৰ হাতখনেই বিষ উঠিছে। বাবা তই এটা কাম কৰ, এজন ছেক্স'লজিষ্টৰ ওচৰত যা আৰু ভালকে দেখাই ল, নহ'লে বিয়া পাতিবি তই কষ্ট কৰিব বেলেগে।
মোৰ যেতিয়া ইঞ্জিনিয়াৰিংটো কমপ্লিট হ'ব তেতিয়া হেনো মোৰ বিয়াখন গাৰ্লফ্ৰেণ্ডৰ লগত পাতি দিব কিন্তু টেনশ্যনহে এটা হৈছে পঢ়াত মই যিহে গাধা এফালে মোৰ ইঞ্জিনিয়াৰিং কমপ্লিট হোৱালৈ মোৰ গাৰ্লফ্ৰেণ্ডৰ ইঞ্জিনত বেলেগেহে মোবিল ঢালিব যেন পাইছোঁ বাবা তই কেতিয়া যাবি ইঞ্জিনিয়াৰিং কৰিব মানে ময়ো বহুত দিনৰ পৰা ছিংগল আছোতো মবিলখিনি গোটা হৈ আছে সমুদ্ৰত মবিল ঢালিব যাবি মই যাওঁ ভাল और वो जो लाल वाला बटन है उसमें भूकंप लेके आओ या फिर भूचाल मुझे नहीं पता बस क्लिक हो जाना चाहिए